নাযায় ইলেকশ্যনত যেতিয়া ভোট হয় ৰোড কৰিছে আমি গৈ দেউতাক কম দেউতা তই যাব নালাগে দে ইমান ৰোড কৰিছে কিন্তু বাকী মানুহবিলাকে ঠেলাত হ'লেও ৰিক্সা হ'লেও ভোট গ্ৰহণ কেন্দ্ৰত যায় ফলত কি হয় কংগ্ৰেছৰ য'ত ভাল তাত 95% ভোট পৰে আমাৰ য'ত ভাল ৰাইজে আশীৰ্বাদ দিয়ে ফেচবুকতো বিজেপিৰ হৈ লিখে টুইটাৰতো বিজেপিৰ হৈ লিখে কিন্তু ভোট দিয়ে 75% তাৰমানে গণতিত আমি 20% প্ৰথমতে পিছুৱাই যাওঁ তাৰপিছত কংগ্ৰেছৰ যোনে ভাল পায় মই কাৰো উদ্দেশ্য নকওঁ আপোনালোকে বুজি পায় তাতে 99% কংগ্ৰেছত কৰে আমাৰ আকৌ মানুহে বোলে অলপ দিছোঁ অমুকৰ মুখখনো ভাল লাগিছে তাইকো তেখেতকো 2-3টা ভোট দিওঁ বোলে নিৰ্দলীয় নিজিকে তথাপিতো বেচাৰা আমাৰ গাঁৱত আহিছিল তাকো 10টা ভোট দিওঁ এনেকৈ কৰোঁতে একচুৱেলি আমি যাক জিকাটো বিচাৰোঁ তাৰ ভাগত পৰেগৈ 60টা ভোট ইফালে ভোট কৰে 95টা ভোট তেওঁলোকে কাৰো মুখৰ ফালে নাচায় খালি হাতৰ ছবিখনৰ ফালে চাই থাকে আমি চবৰে মুখ চাওঁ পোষ্টাৰত কাক ভাল লাগিলে কোনে ভাল ক'লে কোনে বেয়া ক'লে টিভিত কোনে হাঁহিলে কান্দিলে আমি বহুত খবৰ লওঁ মানুহৰ যদি ভুল উলিয়াব যাওঁ তেতিয়াহ'লে কৃষ্ণৰ কথাও মানুহে কয় যে ইমাননো গোপেনী কিয় বিয়া কৰালে হয় নহয় তেতিয়া মানুহে কয় যে আমাৰ মহাভাৰতৰ সময়ত যে দ্ৰোণাচাৰ্যই অৰ্জুনক ইমান মৰম কৰিলে একালব্যক কিয় নকৰিলে তাৰমানে মহাপুৰুষৰো বদনাম থাকে দুখ থাকে আজি মই খোজকাঢ়ি আহিছোঁ কোনোবাই ক'ব এই মোক হেণ্ডশ্বেকটোকে ভালকৈ নকৰিলে মোক ভালকৈ নামাতিলে তাৰমানে মানুহ মাত্ৰই ভুল থাকে জোনতো আকাশৰ জোনতো আপোনালোকে দেখিছে নহয় এটা কলা চিন থাকে তাৰমানে কোনো মানুহ 100% কাৰেক্ট নহয় কিন্তু আজি অসমৰ কাৰণে 100% শুদ্ধ কি সেই কথাটো আমি জানো কংগ্ৰেছ আৰু আজমলক যদি অসমৰ গড় ভাৰত আমি বহাই লওঁ আমি উত্তৰ পুৰুষক কোনো উত্তৰ দিব নোৱাৰিম আমাৰ জাতি মাটি ভেটি সকলো নোহোৱা হৈ যাব সেইকাৰণে শৰাইঘাটৰ যুদ্ধ বুলি যেতিয়া কওঁ যুদ্ধ আজিকালি হেংদানেৰে নহয় যুদ্ধ ভোটৰ মেচিনত যিবিলাকে মোগল ধৰি ল'লো যুদ্ধত মোগল আৰু আহোম মোগল আৰু অসমীয়া যিবিলাক মোগল তেওঁলোকে যদি 95% ইভিএমত মাৰে আমি অসমীয়া বা আহোম সেনানীসকলেও আমিও 99% ভোট আমি ইভিএমত মাৰিব লাগিব লাচিতৰ সেনাইও 99% ভোট মাৰিব লাগিব যদি ৰাম সিংহ মীৰ জুমলাৰ সেনাই যদি 95% মাৰে আমি 99% মাৰিব লাগিব দেউতাৰ বেমাৰ হ'লেও মাৰ বেমাৰ হ'লেও গুৱাহাটীত যদি আছে বোলে আজি কামত নগ'লে একদিন ক্ষতি হ'ব তথাপিতো আপোনালোকে